মাৰিলে মোৰ আকৌ গোলা পেলাই মাৰিলে। ঐ এই কি হ'ল তোৰ? ইমান কান্দি আছ যে? তোক মাৰিলে কোনে? চকু যে কোলা হৈ আছে তোক কোনে মাৰিলে? দাদা তোমাৰ লগতে থাকে ৰক্তিম, সি মোক মাৰিলে দাদা। কি? ৰক্তিমে মাৰিছে? চকু কোলা পেলাই দিছে, মই আইনাখন চাবই নোৱাৰো দাদা। তাৰ ইমান সাহস, সি মোৰ ভাইটিক মাৰিছে। পিছে কিয় মাৰিলে? সদায়তো এপাতটাল কেতিয়াও নবজে। তইও কিবা এটা কৰিছ চাগে, সেইকাৰণেহে তোক মাৰিলে। কিয় মাৰিলে কচোন? মই নহয় দাদা, তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত অলপ চেনি খাইছিলো, সেইকাৰণে মোক দাদা চকু মেলিব নোৱাৰাকে মাৰিলে। তই তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত চেনি খাওঁতে তোক মাৰিলে? তাৰ ইমান সাহস হৈছে, মই তাক মাতি আছো এতিয়া। হেল্ল' ৰক্তিম, ক'ত আছা তুমি? ইমিডিয়েট তুমি আমাৰ ঘৰলৈ এপাক আহাচোন। ইমিডিয়েট আহি যোৱা। হ'ব দিয়া, বাই। আহি আছে, তই চিন্তা নকৰিবি, চাই ল'ম আজি তাক মই ইমান ভাল বন্ধু বুলি ভাবিছিলোঁ, কিন্তু সি মোৰ ভাইটিক মাৰিছে। মোৰ হৃদয়ত লাগি গৈছে, মাৰিম তাক। ৰাজু, এই কচোন কিয় মাতিছিলি? এই তই মোৰ ভাইটিক কিয় মাৰিলি কচোন? চাচোন চা, সি কিমান কান্দি আছে, চকু তই কোলা পেলাই দিয়াকে মাৰিছ। সঁচা কথা ক দেই, তই কিয় মাৰিলি? মোৰ কিন্তু বেলেগ খং উঠি আছে। কিয় মাৰিলি মানে? সি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত চেনি খাইছিল, সেইকাৰণে তাক মই মাৰিলোঁ। তই অলপ চেনি খোৱাৰ কাৰণে মোৰ ভাইটিক মাৰিলি? মইচোন চেনি খাওঁ, মই মোৰ মাৰ লগত খাওঁ, দেউতাৰ লগত খাওঁ, আৰু মোৰ ভণ্টিৰ লগতো চেনি খাওঁ, আৰু তো মোৰ ৱাইফৰ লগতো মই চেনি খাওঁ। আৰে তই সাধাৰণ চেনিৰ কাৰণে তই মোৰ ভাইটিক চকু কোলা পেলাই মাৰিছ। আৰে ৰাজু, সেইটো চেনি নহয়, তই বুজি পোৱা নাই। কেনেকে কম মানে তোৰ ভাইৰে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত লিলিমাই কৰি আছে। দাদা, লিলিমাইটো চবে কৰে ন, ইয়াক মই বেছি কৰে, মাৰিম দেই। লিলিমাই? সেইটো কি বস্তু? আৰে তোৰ ভাইৰে মোৰ মানুহজনীক ভাল পাব যায়, এতিয়া যদি মই তোৰ মানুহজনীক ভাল পাব যাওঁ, তই কি কৰিবি? এইটোৱেই আৰু ন, ময়ো খং উঠি গ'ল আৰু মাৰি দিলোঁ। কি? ভাইটি, তই মোৰ শেষ কৰি দিলি। তই আজি মোৰ বন্ধুৰ আগত মোক বেয়া কৰি দিলি। আৰে তোৰ কাৰণে মই কি কৰা নাছিলোঁ ক? তোক মই খাবলৈ চিখৰ কিনি আনি দিছিলোঁ, কেপি কিনি আনি দিছিলোঁ, আনকি তোৰ সেই মেট্ৰিক দি আছ নহয়, সেইকাৰণে মই ৰাতি তোক নকলো লিখি দিছিলোঁ। কি কৰা নাই ক তোৰ কাৰণে? কিন্তু তই আজি মোৰ বন্ধুৰ আগত মোক অপমান কৰিলি, মোৰ সকলো সন্মান শেষ কৰি দিলি। আজি যদি মোৰ মানুহজনীয়ে গম পায়, কি হ'ব তই কচোন? হে বন্ধু, মোক ক্ষমা কৰি দে, আৰু নেক্সট টাইম মই এনেকুৱা ভুল নকৰোঁ। ইয়াক আজি মই শিক্ষা দিম, হয় সি মেট্ৰিক দিব পাৰিব, নহ'লে তাৰ ঠেং ভাগিব।